আমি ফেচ পেক এটা বনাম। এইটো হ'ল এলোভেৰা জেল, আকৌ হ'ল এইটো ভিটামিন টেবলেট, আকৌ এইটো এলোভেৰা জেল। এইটো কিনা, এইটো গছৰ লগা। এটা ব্যৱহাৰ কৰিব পাৰে। এলোভেৰা জেল আৰু ভিটামিন টেবলেট মিক্স কৰি গঢ়িম। কেনেকৈ মিক্স কৰোঁ চাব আহকচোন। আমাৰ ঘৰৰ গছৰ লগা এলোভেৰা জেল এচামুচ ল'ব। এতিয়া আমি মিক্স কৰিম। ভিটামিন টেবলেট ল'ম, এটা ভিটামিন টেবলেট এতিয়া মই ইয়াত দি দিম। ভিটামিন টেবলেট ইয়াত দি পেলাই হৈ গ'ল। এতিয়া মই মিক্স কৰিম। ধুনীয়াকৈ মিক্স কৰি লওঁ। মিক্স কৰি হৈ গ'ল। এতিয়া মুখত লগাম। মাসাজ কৰিছোঁ। দুটা মুখত মাসাজ কৰিবা। 5 মিনিট মাসাজ কৰিবা। এতিয়া মোৰ মাসাজ কৰি হৈ গ'ল। 5 মিনিট ৰখি পেলাই মুখখন ধুই দিবা। আজিলৈ বাই বাই। ভিডিঅ'টো চাই লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবা।